তো হাই হেল্ল' নমস্কাৰ বন্ধুসকল, কি খবৰ আপোনালোকৰ? আশা কৰোঁ সকলো ভালে আছে। আৰু মই আজি ভিডিঅ' বনোৱাৰ বিশেষ কাৰণটো হ'ল মানে হঠাৎ ভিডিঅ'টো বনালোঁ। মই দোকানত আহি পেলাই মানে দেখা পালোঁ যে আমাৰ সেই আছু অফিচৰ সন্মুখত মানে সেই আমাৰ আপোনালোকে জানেই মানে যোৱাকালি এটা ডাঙৰ খবৰ আমাৰ অসমৰ কাৰণে, আৰু মানে বেয়া খবৰ। আৰু যোৱাকালি আমাৰ সেই জনপ্ৰিয় অভিনেতা যিটো আমি জন্ম নহওঁতে তেওঁলোকে অভিনয় কৰি আহিছে, বহুত ডাঙৰ মেগাষ্টাৰ বুলি ক'ব লাগিব আমাৰ অসমৰ। আৰু মেগাষ্টাৰ ছুপাৰষ্টাৰ যি বুলি কয় আপোনালোকে, মানে বহুত ডাঙৰ মানুহ জন্ম নোহোৱাৰ পৰা আমাৰ মা দেউতাহঁতৰ দিনৰ পৰাই মানে তেওঁলোকে অভিনয় কৰি এতিয়ালৈ আহিছে। সকলোৱে চিনি পায়, অসমৰ মানুহ বাহিৰৰ মানুহো চিনি পায় চাগে। তেওঁলোকৰ আজি মানে যোৱাকালি আমাৰ মাজৰ পৰা হেৰাই গ'ল তেওঁ। আমাৰ বহুত দুখিত তেওঁৰ কাৰণে। আমি বহুত কি কয় ইমান ক'ব নাজানো, মানে তেওঁলোকে আজি আছু অফিচত মানে তেওঁৰ শ্ৰদ্ধাঞ্জলি দিব চাগে, তেওঁলোকে তাত আহিব। তো মই ভাবিলোঁ কি দেখা পালোঁ যিহেতু আহি পেলাই, আৰু দূৰত থকা মানুহবিলাকে দেখা নাপাবও পাৰে, তো মোৰ জৰিয়তে তেওঁলোকে দেখা পাওক বুলি মই ভিডিঅ'টো ষ্টাৰ্ট কৰিছোঁ। তো ষ্টাৰ্ট কৰিম, আপোনালোকে ধুনীয়াকৈ চাব পাৰিব শেষলৈকে। তো মই এতিয়া ওপৰত আছোঁ, তেওঁ যেতিয়া আনিব তেওঁক শ্ৰদ্ধাঞ্জলি দিবলৈ, তেতিয়া মই ধুনীয়াকৈ ভিডিঅ' কৰি দিম। ভিডিঅ' কৰি পেলাই আপলোড কৰিম, আপোনালোকে ধুনীয়াকৈ চাব পাৰিব। যিহেতু দূৰত থকা মানুহবিলাকেতো আহিব নোৱাৰি আছোঁ, তো মোৰ জৰিয়তে আপোনালোকে চাবলৈ পাৰিব। তো ভিডিঅ'টো শেষলৈকে চাব ধুনীয়াকৈ। মই যিমানখিনি পাৰোঁ আপোনালোক দেখুৱাম, চাই থাকিব ভিডিঅ'টো। তো বন্ধুসকল, মই এনে ওপৰৰ পৰা আপোনালোকক অলপ জাষ্ট দেখুৱাই দিছোঁ তেওঁলোকে কেনেধৰণৰ আয়োজন কৰিছে। তো যেতিয়া তেওঁ আহিব, তেওঁক শ্ৰদ্ধাঞ্জলি দিয়া হ'ব, তেতিয়া মই তললৈ গৈ পেলাই ধুনীয়াকৈ ভিডিঅ'খিনি কৰিম, আৰু ভিডিঅ'খিনি কৰি পেলাই আপলোড কৰি দিম। আপোনালোকে ধুনীয়াকৈ চাব পাৰিব মোৰ জৰিয়তে। তো মই অকণমান দেখুৱাইছোঁ আপোনালোকক, কাৰণ বহুত মানে এটা স্মৃতি, এটা মানে কি কয় অসমৰ সম্পদ হেৰাই গ'ল আমাৰ মাজৰ পৰা। বহুত দুখৰ কথা এইটো আমাৰ অসমীয়া সমাজৰ কাৰণে। তেওঁতো আমাৰ সেই ধৰক সেই আমাৰ ককা মা দেউতা তেওঁলোকৰ দিনৰ পৰা অভিনয় কৰি আহিছে। যিহেতু আমি জন্ম নোহোৱাৰ পৰাই ক'ব লাগিব, আমি জন্ম হোৱাই নাছিলোঁ চাগে, তেতিয়াৰ পৰা অভিনয় কৰি আছে। মানে বহুত ধুনীয়া এজন মানুহ ব্যক্তি। মই দেখুৱাইছোঁ অলপ ওপৰৰ পৰাই কেনেকুৱা ধৰণৰ আয়োজন কৰিছে তেওঁলোকে। এইটো হ'ল আছু অফিচ, আছুৰ মেইন অফিচ হয়। তো ইয়াতে তলত আয়োজন কৰিছে তেওঁলোকে। কেতিয়া আহিব গম নাপাওঁ, চাই থাকিব লাগিব। আৰু অহা সময়ত মই ধুনীয়াকৈ ভিডিঅ'টো গৈ পেলাই দেখুৱাম আপোনালোকক। এইটো চাওক, আছু অফিচৰ এইটো হ'ল আছু অফিচ, আৰু এইখিনিত এই ৰাস্তাতে মানে তেওঁলোকে আয়োজন কৰিছে। কেতিয়া আহিব গম নাপাওঁ, আহিলে মই আপোনালোকক ধুনীয়াকৈ ভিডিঅ'টো আপলোড কৰি পেলাই দেখুৱাম। Alda said det. এই নেকি বাঢ়িছে নেকি এইটো বন্ধু দেখিব পাইছে আমাৰ অসমৰ জনপ্ৰিয় শিল্পী নেকিতা আছে। Jun kor. তো বন্ধুসকল, তেওঁ এতিয়া দেখিব পাইছোঁ তেওঁ আহি আছে এইফালৰ পৰা। মই দেখুৱাইছোঁ ওচৰত গৈ পেলাই। মই অলপ ওচৰত গৈ পেলাই দেখাব চেষ্টা কৰিছোঁ।
এতিয়া প্ৰদৰ্শনী সত্ৰসন্থাৰ প্ৰতিনিধি সভাপতি দীপাংক কুমাৰ নাথে শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰিছে। প্ৰদৰ্শনী সত্ৰসন্থাৰ সাধাৰণ সম্পাদক নিকৰজ্যোতি বৰুৱা শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰিবলৈ পোৱা গৈছে। যিহেতু বিভিন্ন দল সংগঠনৰ সৈতেও প্ৰদৰ্শনী আমাৰ মাজত পৰিৱেশ নিপন বেন বৰুৱা আছে। মৰিয়া দেখি জাতীয় আউৰিভাৱে আচলতে অভিনয় কৰি অসমৰ দৰ্শকৰ মঞ্চ জনপ্ৰিয় অভিনেতা তেখেতৰ আৰু যিসকলে বিচাৰে ইয়াত উপস্থিত আমি যোৱাকালিৰ পৰা যিবোৰ কথা আৰু নিয়মনৰ তেতিয়াহ'লে আৰু সকলো কাম কাজ চলাই থকা এগৰাকী বৰিষ্ঠ অভিনেতা আমাৰ তেখেতৰ আৰু আমি আশা কৰিছোঁ তো বন্ধুসকল এয়া দেখিছে তেওঁ এতিয়া লৈ যোৱা হৈছে। তো মই যিখিনি পাৰোঁ ৰেকৰ্ড কৰিলোঁ আৰু তেওঁ লৈ গ'ল এতিয়া বৰ্তমান। তো বন্ধুসকল এইখিনি আৰু মই বিশেষ বেছি এডিট নকৰোঁ, যিখিনি পাৰিছোঁ যেনেকৈ কৰিছোঁ ভিডিঅ' সেনেকৈ মই আপলোড কৰিম। আপোনালোকে মোৰ জৰিয়তে সকলো অসমবাসী ৰাইজে চাবলৈ পাৰিব। তো ভিডিঅ'টো চাই পেলাই এক শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰিব পাৰিব। তো এইখিনিয়ে আৰু মই ভাবিছিলোঁ ওপৰৰ ধুনীয়াকৈ এটা ভিডিঅ' দেখুৱাম আপোনালোক গুচি গ'ল। তো এইখিনিয়ে মই সেনেকৈ আপলোড কৰি দিম, আপোনালোকে চাবলৈ পাৰিব। তো ভিডিঅ'টো শেষলৈকে চাব।